আজি মই এইটো কি বনালো বাৰু ৰব কৈ আছো বহুত দিন আৰ্ট এণ্ড ক্ৰাফ্টৰ ভিডিঅ' দিয়াই নাই নহয় মই আজি ভাবিছিলো যে ভালকে কিবা এটা বনাম আৰু বিচাৰি থাকোতেই এই বস্তুটো পালো ভাবিলো মই পেন ষ্টেন এটাকে চোন বনাব পাৰো ভাবিছিলো বেলেগ কিবা এটা বনাম বুলি কালাৰ নাইকিয়া কাৰণে মই ভাবিলো যে মাছ এটাকে বনাও আৰু তাৰ ভিতৰত অলপ মাণ্ডালা টাইপৰ ডিজাইন দি দিম আউটলাইনটো ঠিকেই হ'ল মাজৰ কালাৰ খিনিও ঠিক কিন্তু মই কি কৰিলো জানেনে মাণ্ডালা টাইপৰ ডিজাইন খিনি দিম ভাবোতেই বেয়া হৈ থাকিল কিয় বা জানো মই যেতিয়া কিবা এটা ক্ৰাফ্টৰ ভিডিঅ' বনাবলৈ যাওঁ আৰম্ভণি ভাল কৰো কিন্তু মাজলে গৈ মোৰ যে কি হৈ যায় এটা পাকত ভাবিলো যে আকৌ ফিল আপ কৰি থৈ দিওঁ একো নবনাও কিন্তু মই যে ভাবি দিলো কিবা এটা বনামেই বুলি এতিয়া নবনালেও আকৌ মোৰ ভাল লাগি নাথাকিব নিজৰ মতে কৰাই ভাল আছিলে মই ইনস্প ললে এনেকুৱা হয় এটা ডিজাইন দিছো তাৰ ওপৰত আকৌ মাৰিছো কালাৰ ভাবিলো মাছৰ বাকলি দিওঁ কিন্তু চাওক নাই কি কৰিলো এইটো পইণ্টতে লাগিছিলে যে মই এইবোৰ চব পেলাই দিওঁ কিন্তু ভাবিলো যে নাই কিবা এটা এনে বনাই থৈ দিওঁচোন এইবোৰ থেৰাপি তেতিয়াহে হ'ব যেতিয়া আপুনি বস্তুটো ভালকে বনাব লাগিব এনেকে বনালে এইটো থেৰাপি গুচি কিবাহে হয় আৰু আজি মোৰ লগত ঠিক এনেকুৱাই হ'ল পিছে আঁতৰৰ পৰা দেখিবলৈ ইমানো বেয়া লগা নাই গতিকে চলি যোৱা টাইপ আৰু